নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেল আছামিজ এ টু জেডলৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো চাহ খেতিৰ ওপৰত হ'ব। মানে এজোপা চাহ গছ বা এটা চাহ পুলি কেনেকৈ প্ৰস্তুত কৰা হয় তাকে দেখুৱাবলৈ অলপ চেষ্টা কৰিম। বহুত লোকে জানে যে এজোপা চাহ গছ বা এটা চাহ পুলি কেনেকৈ প্ৰস্তুত কৰা হয়, কিন্তু কিছুমান লোকে নাজানে। গতিকে এইটো ভিডিঅ' সেইসকল লোকলৈ যিসকল লোকে নাজানে যে এটা চাহ গছ বা এটা চাহ পুলি কেনেকৈ প্ৰস্তুত কৰা হয়, তাকে অলপ দেখাবলৈ চেষ্টা কৰিম। তেন্তে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু আমাৰ ইয়াত চাহৰ নাৰ্চাৰী ডাঙৰকৈ কৰিবলৈ লৈছে, গতিকে ব'লক আমি ভিডিঅ'টো তাৰ পৰা আৰম্ভ কৰোঁ। তেনেদৰে মাটিবিলাক গুৰি কৰি চলা হয় আৰু চলাৰ পাছত এনেদৰে ভৰোৱা হয়। এইখিনি কৰাৰ পিছত মাটি চালি ঠুঙাত মাটি ভৰাই দুটা প্ৰক্ৰিয়াৰে এজোপা চাহ গছ বা এটা চাহ পুলি প্ৰস্তুত কৰিব পাৰি। এটা হ'ল চাহ গছৰ গুটিৰ পৰা আৰু আন এটা হৈছে চাহৰ ডালৰ পৰা। গতিকে আমি আজি চাহৰ গুটিৰ পৰা কেনেকৈ প্ৰস্তুত কৰা হয় সেইটো নেদেখুৱাওঁ, আমি চাহৰ ডালৰ পৰা এটা চাহ পুলি কেনেকৈ প্ৰস্তুত কৰা হয় তাকে দেখুৱাম। তাতে গছৰ এনেকুৱাবিলাক ডাল কাটি লোৱা হয় আৰু কটাৰ পিছত ইয়াক এটা এটা এইবিলাক ঠাৰিবিলাক দেখিছে নহয়, এই ঠাৰিবিলাক এডাল এডালকৈ কাটি লোৱা হয় আৰু কটাটো মই দেখুৱাই দিম বাৰু। কটা বৰ্তমান হৈ গৈছে। তাৰপিছত যিখিলা গোটা পাত থাকে, গোটা পাতখিলা আধাতে কাটি দিব লাগে। এনেকৈ গোটা পাতবিলাক আধাতে কাটি দিব লাগে। কটা হৈ গ'ল। কটাৰ পাছত আপোনালোকে দেখিছে এটাই দেখাইছোঁ, যিটো এইটো এটা ডাল ঠাৰি মই কাটি লোৱা হ'ল। এখন পাতখিলা দেখিছে, পাতখিলা মই হাফকৈ কাটি লৈছোঁ। কাটি লোৱাৰ পিছত যিটো এইটো ডালৰ আৰু পাতৰ মাজত যিটো কুঁহি আছে, এই কুঁহিটোৰ পৰাই এটা পুলি প্ৰস্তুত কৰিব পৰা যায়। ব'লক আমি ইয়াক ৰুই দেখাইছোঁ। এতিয়া কেনেকৈ ৰোৱা হয় তাক আমি দেখুৱাম। যোৱাবাৰো মই এখন নাৰ্চাৰী কৰিছিলোঁ চাহৰ, আৰু এইবাৰো এখন কৰিছোঁ। কাটিংবিলাক বৰ্তমান ভালদৰে হোৱাগৈ নাই, সেইটো কাৰণে গোজা হোৱা নাই বা দিয়া হোৱা নাই। আৰু এতিয়া দেখাইছোঁ বোলো আপোনালোকক কেনেদৰে এটা চাহৰ ডাল বা চাহৰ কাটিং গোজা। বৰ বেছিকৈ ভালদৰে নাজানিব পাৰোঁ। যিখিনি দেখিছোঁ, যিখিনি শিকিছোঁ, সৰুৰ পৰা তেনেকৈ দেখি আহিছোঁ, আৰু যিখিনি জানো সেইখিনি আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। আৰু ভিডিঅ'টো চোৱাৰ বাবে সকলোকে ধন্যবাদ। কিছুমান যদি মোৰ ভুল হৈছে তেতিয়াহ'লে আপোনালোকে শুধৰাই দিব। যিসকল লোকে মোৰ চেনেলটিলৈ নতুনকৈ আহিছে সেইসকল লোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি ভিডিঅ'বিলাক ভাল পাইছে। আৰু মই একেবাৰে নতুন এই ইউটিউব জগতৰ, গতিকে সকলোৱে আশীৰ্বাদ কৰিব আৰু সহায় কৰিব যাতে মই অলপ আগবাঢ়ি যাব পাৰোঁ। ধন্যবাদ।